জুবিন অনুৰাগীক আহ্বান কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা গাৰ্গে কাটুৰ আহ্বান কৰিছে যে জুবিন ক্ষেত্ৰ হৈছে পবিত্ৰ ঠাই, পুণ্যৰ ভূমি, গতিকে এই পবিত্ৰ ঠাইখিনিত যাতে অপবিত্ৰ নকৰে তাৰে বাবে আহ্বান কৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন ক্ষেত্ৰত যাতে কোনো ধৰণৰ মদ্যপান নকৰে বা পকেট মৰা কাৰ্য তীব্ৰ বিৰোধিতা কৰিছে গৰিমা শইকীয়া গাৰ্গে। শান্তিৰ ঠাইত অশান্তিৰ সৃষ্টি নকৰিব, পবিত্ৰ ঠাইত অপবিত্ৰ নকৰিবলৈ আহ্বান কৰিছে এতিয়া জুবিন অনুৰাগীসকলক গৰিমা শইকীয়া গাৰ্গে। বহুকেইটা মন্তব্য কৰিছে গৰিমা গাৰ্গে। সবিশেষ জনাইছোঁ, ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব। লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি ভিডিঅ'টিত কমেণ্ট বক্সত #JusticeForZubeenGarg নিশ্চয় লিখিব। লগতে এনেধৰণৰ খবৰ নিতৌ পাবলৈ ফ'ল' কৰিব। গৰিমা গাৰ্গে কি মন্তব্য কৰিছে সবিশেষ আপোনালোকৰ মাজত উত্থাপন কৰিছোঁ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিৰ্মাণ কমিটিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰা হ'ব। আৰু গৰিমা শইকীয়া গাৰ্গে জুবিন অনুৰাগীসকলক কাটৰ আহ্বান কৰিছে। পুণ্যভূমিত জুবিন ক্ষেত্ৰলৈ গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য। জুবিন ক্ষেত্ৰ শান্তিৰ স্থলী, পবিত্ৰ ভূমি, ইয়াত অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। আৰু জুবিন ক্ষেত্ৰত কি থাকিব সেয়া নিৰ্ধাৰণ কৰিব পৰ্যবেক্ষণ সমিতিয়ে। জুবিন ক্ষেত্ৰত একাংশই সুৰাপান কৰা, পকেট মৰা আদি কাৰ্য দুৰ্ভাগ্যজনক আখ্যা দিছে গৰিমা শইকীয়া গাৰ্গে। পুণ্যভূমিত কেতিয়াও এনে হ'ব নালাগে বুলি কাটৰ আহ্বান গৰিমা গাৰ্গৰ। ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ, গৰিমা শইকীয়া গাৰ্গে ডাঙৰ মন্তব্য কৰিছে। জুবিন ক্ষেত্ৰক পুণ্যভূমি বুলি উল্লেখ কৰিছে গৰিমা গাৰ্গে। গতিকে পুণ্যভূমিত যাতে কোনেও অপ্ৰীতিকৰ সৃষ্টি নকৰে। জুবিন ক্ষেত্ৰ হৈছে এখন শান্তিৰ স্থলী, পবিত্ৰ ভূমি। শান্তিৰ ভূমিত কোনেও যাতে অশান্তিৰ সৃষ্টি নকৰে তাৰ বাবে জুবিন অনুৰাগীসকলক আহ্বান কৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন ক্ষেত্ৰত কি থাকিব সেয়া নিৰ্ধাৰণ কৰিব পৰ্যবেক্ষণ সমিতিয়ে। জুবিন ক্ষেত্ৰত একাংশই সুৰাপান কৰা, পকেট মৰা আদি কাৰ্যই দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। আপুনি জুবিন গাৰ্গৰ অনুৰাগী হিচাপে আজিৰ এই ভিডিঅ'টিৰ কমেণ্ট বক্সত #JusticeForZubeenGarg লিখি ভিডিঅ'টি এটা শ্বেয়াৰ নিশ্চয় কৰিব। লগতে এনেধৰণৰ খবৰ নিতৌ পাবলৈ ফ'ল' কৰিব।